ওম নমঃ শিৱায় ওম নমঃ শিৱায়। হে ৰাইজসকল নমস্কাৰ। আজি আমি যাই আছোঁ সূৰ্য উঠা দেখাবলৈ, অৰ্থাৎ পাৰ্বতী পাহাৰলৈ। আমি 4জন ওলাইছোঁ, একেলগে যাম। এতিয়া চাওক ভালকৈ পোহৰে হোৱা নাই, মানে প্ৰায় এতিয়া 3:30মান বাজিলে। আমি এতিয়া বাইকত যাম, লাহে লাহে যাম। সেইকাৰণে যাই পাওঁতে আধা ঘণ্টামান লাগিব আৰু পাহাৰত 20 মিনিটমান। এতিয়া ফটাফট যাওঁ, যাতে আমি যাই পোৱাৰ আগতে সূৰ্য ওলাই ঘৰত নাযায়। যোনে যোনে পুৱতি নিশা চয়ান দেখা নাই, এই আছা আকৌ দোকান ভাগ সম্পূৰ্ণ বন্ধ। এই যে মানুহবিলাক দেখিছে, ৰাতিৰ পৰা ইয়াত ৰখি আছে, মানে ৰাতিপুৱা ইয়াত বজাৰ আছে, সেইকাৰণে ভাল ঠাইটো কৰাৰ কাৰণে ৰাতিৰ পৰা ইয়াত ৰখি আছে। আপুনি যাক ভাবিছে একেবাৰ, মানে আপুনি মই ভবাৰ দৰে কাৰো জীৱনে ইমান সহজ নহয়। আমি ফাইনেলি আহি পাই গ'লোঁ শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ থান। এতিয়া ওপৰলৈ ফটাফট যাব লাগে। আমি এতিয়া আহি আধা পালোঁ। ই পিন্ধিছিল 25টামান চলা, এতিয়া কেইটা খোলা গ'ল? বহুত খোলা গ'ল। আৰু কেইটা খোলা যাব? ওপৰত যাই পাক গেলি গোটেই চিটা লৈ যাব বলক। এইবিলাক ঠাইত যেতিয়া আহোঁ, মানে এনেকুৱা এটা ফিল হয়, ইমানখিনি খোজকাঢ়ি আহিছোঁ তথাপি কিবা একো ভাগৰ নালাগে, যেন কিবা ঈশ্বৰে কিবা এটা শক্তি দিয়ে, মানে কিবা এটা আৰু শক্তি দিয়ে আৰু। তোৰ ভাগৰ লাগছি? জয় শ্ৰীৰাম। লাহে লাহে পোহৰ হৈ আহিল আৰু আমি মন্দিৰ পালোঁ। ইয়াত এতিয়া জোঠানডাল খুলি ফটাফট ওপৰলৈ যাম। এতিয়া বাজিল প্ৰায় 5:40, তথাপিও পোহৰ হোৱাই নাই। অলপ ৱেইট কৰোঁ। ওম নমঃ শিৱায় ওম নমঃ শিৱায় হৰ হৰ ভোলে নমঃ শিৱায়। আমাৰ এইটো মেইন মানুহটো, তাৰ খোজকাঢ়াংতে কি হৈছে? তোৰ গেছ দি উঠি গেছি। খোজকাঢ়াংতে গেছ দি উঠছি। মোৰ এটা কথা ভাবি আচৰিত লাগে, মানে ইয়াত মন্দিৰ চন্দিৰ বনাওঁতে যিবিলাক চিমেণ্ট শিল ৰদ ইটা আনিছিল, সেই মানুহখিনি কিমান কষ্ট কৰিছিল। আমিতো এতিয়া খটখট তুলি আছোঁ, তথাপি ইমান ভাগৰ লাগে। তই কি ভাবা? কেনেকৈ বা আনিছিল? আচৰিত লাগে না। তেতিয়া ৰূপৱেও নাছিল, একো নাছিল না। বা আচৰিত আচৰিত। আমি যিটো ভাবি আহিছিলোঁ তাৰ সম্পূৰ্ণ বিপৰীত ভোজন লাগিছে। মানে ইয়াত বতৰৰ ওপৰত বহুত নিৰ্ভৰ কৰে। চ' এতিয়ালৈ সূৰ্য ওলাই নাই। এই অলপ অলপ ৰঙা হৈ আহিছে, মনটো অলপ ভাল লাগছি, অলপ আশা জাগছি আৰু না কি ক? হা আশা জাগছি নাই? আমি যিটো ভাবছিলোঁ সেইটো নহ'ল, তথাপি সূৰ্য অলপ অলপ মুখখন দেখা দিলা আৰু আমাক নিৰাশ নকলে। ভাবছিলোঁ তাই ধুনীয়াকৈ তলৰ পৰা আহিব, তথাপি অলপমান দেখা দিলা আৰু। হৈ গ'ল সূৰ্য দেৱতা। এটা বস্তু দেখাই আছোঁ, ইয়াত এটা শিলৰ ফাঁক আছে। ত' ফাঁকটো ইমান তললৈ আছে যে তো যদি এটাকে পইচা সোমাই দিয়া যায়, সি তললৈ যায়ে থাকে। চ' লাহে লাহে যাই আছোঁ। অ' ভাই ৰ'ব, লাহে লাহে আছোঁ। আপোনালোক যদি কোনোবাই ইয়ালৈ আহে, মানে ৰিকমেণ্ড নকৰোঁ, কিন্তু নাহে বেটা, তথাপি আহিলে একদম সাৱধান, বহুত ডেঞ্জাৰ। এইটো শিলৰ ফাঁকটো, ইয়াত যদি এটা পইচা পেলাই দিয়ে, এইটো বোলে একদম তললৈ যাই থাকে। ইয়াত বোলে কোনোবা এজনী ছোৱালীও পৰি মৰিছিল, এটা পইচা পেলাই দি চাই আছোঁ কেনেকুৱা হয়। নলিমাত দিছে পইচা এটা। একদম তললৈ যাই আছে। মোবাইলত ভালকৈ শুনা নাপাব, কিন্তু একদম এতিয়া শুনা নোপোৱা হ'ল। এনেকৈ দূৰৰ পৰাই পাৰ্বতীক সেৱা এটা জনাই ফটাফট এতিয়া যাং পেটত, কাৰণ জুই লাগছি তলত যায় কিবা এটা খাব লাগে। এই পৰঠা পৰঠা মাৰিলোঁ। এই তামোল এখন খাই লওঁ, এটা চুন দি অলপ। এই আমাৰ খাৱা লোৱা শেষ হৈ গ'ল, তো এতিয়া ঘৰলৈ যাব লাগে। কেনে পালি ফুৰি? মজা। বাই বাই।